नर्थ इस्ट माइनरिटी स्टुडेन्ट इउनियन गसाइगाव जिल्ला आन्चलिक कमिटिनि बानजायनायाव दिनै फरायसाफोरखौ लानानै गसाइगाव महकुमानि सिङाव थानाय हावरियापेट गेलेग्रा फोथाराव फरायनाय बिथिङाव सांग्रांथि होदों। देरबोनाय गथ'फोरा गावनि सोलोंथाइनि फारसे गोहोम होनो आरो गावनि इयुन दानायाव गथ'फोरा जाहाथे गावखौ ओरैनो दोनालासे समखौ एरैनो बारहोआलासे गावखौ दाफुंनानै लायो बिनि थाखाय गोगोम सांग्रांथि होदों। आलासि महरै नुजाफैदों मुंदांखा लिरगिरि सिखना शर्मा बिथाङा। लोगोसे गुबुन गुबुन फरायसा आफादनि गेदेमाफोर आरो मावख'गिरि बिथांमोना बेसेन गोसा बिबुंथि लाखियो आरो फरायसाफोरखौ सांग्रांथि होयो। লৈ লৈছে মাটিটো চৰকাৰী মাটিটো তেওঁ হিমন্ত বিশ্ব শৰ্মায়ে চাওক 2006 ল'লে। তেতিয়া হিমন্ত বিশ্ব শৰ্মাই সেইদিনাখন কি বুলি কৈছে বোলে দম আছে যদি মোৰ লগত লাগ। আৰে মইতো লাগিয়ে আছোঁ মইতো ডেইলি আজি 2 বছৰ ধৰি পেলাই কালি 2 বছৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগত মই ডাইৰেক্ট লাগি থকা 2 বছৰ ধৰি লাগি আছোঁ। তেওঁ কি মই মানুহ নহয় নেকি? তেওঁ 2 বছৰ ধৰি মই লাগি আছোঁ। তেওঁ এটা কথাৰ উত্তৰ দিয়া নাই। আৰু এতিয়া কি কৰিলে তেওঁ 2006 চনতে তেওঁ ঘৈণীয়েকৰ নামত তেওঁ ল'ৰাৰ নামত তেওঁ গোটেই মাটি সম্পত্তিবিলাক অসমৰ লুটপাট কৰিলে। এতিয়া ৰিণিকী কি নাম ক'লে ভূঞা শৰ্মা হিমন্ত বিশ্ব শৰ্মাৰ পত্নী বুলি আমি জানো। এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে বোলে মইতো লোৱা নাই আৰু বোলে মোৰ ঘৈণীজনীৰ ওপৰতহে তহঁতৰ চকু। তোমাৰ ঘৈণীজনীয়ে যে আকৌ চৰকাৰী মাটি ল'লে, তোমাৰ ঘৈণীজনীয়ে যদি চৰকাৰী মাটি নললেহেঁতেন তেতিয়াহ'লে তোমাৰ ঘৈণীৰ ওপৰত চকু নালালে। কাৰণ আমি এতিয়া অন্যৰ ঘৈণীয়েক আছে নহয়। অসম মন্ত্ৰীসভাততো অকল এজন মন্ত্ৰীয়ে ঘৈণীয়েক নাই, বাকীবিলাকৰো ঘৈণীয়েক আছে। বেলেগবিলাকৰ ঘৈণীয়েকৰ ওপৰত আমি চকু দিয়া নাই। আমি হিমন্ত বিশ্ব ঘৈণীয়েকৰ ওপৰতহে আমি আলোচনা কৰিছোঁ। কিয় কাৰণে কৰিছোঁ? তেওঁ অসমৰ মাটিখিনি লৈ ল'লে। আমাৰ অসমৰ মাটি তেওঁ লৈ ল'ব, পিতেকৰ নামত লৈ ল'ব, আমি মনে মনে থাকিম। তাকে ক'লে তেওঁ কি বুলি ক'ব মোৰ ঘৈণীজনীৰ ওপৰতহে তোমালোকৰ চকু, 10 তোমাৰ চকু হ'ব। তোমাৰ ঘৈণীজনীয়ে যে আকৌ আমাৰ মাটিখিনি লৈ ল'লে, মাটিৰ দালালিত নামিলে। তোমাৰ 18 বছৰ হওঁতেই ল'ৰাটো যে আকৌ অসমৰ ইমানখিনি মাটিৰ গৰাকী হ'ল। গতিকে তোমাৰ ঘৈণীৰ ওপৰত আমাৰ চকুৱেই নহয়। আমি আদালতলৈ যাম, আমি কেছ দিম। হিমন্ত বিশ্ব শৰ্মাই 29 বিঘা চৰকাৰী মাটি অসমীয়াক ঘূৰাই দিবই লাগিব। এইবিলাক হাত জোকাৰি লেকচাৰ মাৰি হাতত থপৰিয়াই কথা কৈ লাভ নাই। আৰু তেওঁ যে কৈছে সেইজনৰ মোৰ ঘৈণীৰ ওপৰতহে চকু, সেইজনৰ কথা বাদ দিয়ক। আমাৰ তেওঁ ঘৈণীৰ ওপৰত চকু দিবলৈ মইতো মাইকী মানুহ, মোৰো তেওঁৰ ঘৈণীৰ ওপৰত চকু, কাৰণ চকু হ'বই। এতিয়া চাওক তেওঁ কৈছে ৰিণিকীৰ নিচিনাকৈ গুৱাহাটীত বহুতৰ গাড়ী আছে, বহুতৰ মাটি আছে, বহুত আকৌ ৰিণিকী হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েক নহয় নহয়। গোটেই গুৱাহাটীৰ মানুহবিলাক হিমন্ত বিশ্ব শৰ্মাৰতো ঘৈণীয়েক নহয়। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে চৰকাৰী মাটি কিয় ল'লে সেই কথাটোৰ আঙুলি আমি উঠামেই। তেওঁ মাটি ঘূৰাই দিবই লাগিব। তেওঁৰ লেকচাৰ নচলিব নহয়। তেওঁ কি বুলি ভাবিছে তেওঁ মুখ্যমন্ত্ৰীহে? কোনে পাইছে তেওঁ মুখ্যমন্ত্ৰী? আমিহে পাইছোঁ। ইমান দম্ভালি নচলিব, ইমান কহি পৰিব তেওঁ। আৰু তেওঁ কি কৈছে মোৰ সন্মুখলৈ হিমালয় আহিলেও ভাঙিম। তেওঁ নিজে ভাঙিব। হিমন্ত মানে কি মই লিখিছোঁ হিম যোগ অন্ত সমান হিমন্ত। হিমন্ত মানে হ'ল হিমৰ শেষ, বৰফ গলি গ'ল। বৰফৰ শেষৰ নামেই হ'ল হিম প্লাছ অন্ত, হিম যোগ অন্ত ইজুকুৱেল হিমন্ত। তাৰমানে হিমন্ত মানে হিমন্ত খতম। বৰফ এটুকুৰা গোটা হৈ থকালৈকে তাৰ মূল্য থাকে। বৰফ যেতিয়া পানী হৈ যায় সি বৈ যায় নৰ্দমালে। গতিকে হিমন্ত এতিয়া অন্ত আহিছে আৰু তেওঁ ডিপ্ৰেশ্যনত ভুগি এইবিলাক কৈছে। কিন্তু তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ আছিলে এইটো ছ'চিয়েল ৰেছপঞ্চিবিলিটি, পলিটিকেল ৰেছপঞ্চিবিলিটি যে তেওঁ কওক যে আপোনালোকে ৰিণিকী ভূঞা শৰ্মাৰ বিষয়ে যদি কিবা শুনিছে সেই কথা মই নাজানো, যদি হৈছে মই ইয়াৰ তদন্তৰ উচিত ব্যৱস্থা কৰিম। সেইটোহে এজন মুখ্যমন্ত্ৰীৰ কাম। তেওঁ কথাবিলাক থাকিছে কেলে? তেওঁ কিহৰ কাৰণে ইনফিউৰিটি কমপ্লেক্স হৈছে? হিমন্ত বিশ্ব শৰ্মা ইমানেই নাৰ্ভাছ হৈছে নহয়, নাৰ্ভাছতে তেওঁ কৈ দিলে যে মোৰ 2জনী ঘৈণীৰ ওপৰতে চবৰ চকু। তেওঁ এতিয়া 2জনী ঘৈণী বুলি ক'লে, আপুনি চাই লওক, মই নাই কোৱা, তেওঁ মুখেই কৈছে বোলে মোৰ ঘৈণী 2জনীৰ ওপৰতহে চকু। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আমি এজনী ঘৈণী বুলিহে জানো, তেওঁৰো 2জনী ঘৈণী নহয়, আমিতো নাজানো। কিন্তু তেওঁ মানে ইমানেই ভয় খাইছে, ইমানেই তেওঁ অস্থিৰ হৈছে, ঘৈণী 2জনী বুলি কৈ দিলে। আপুনি সেইটোতে ভাবক আৰু বেছি ক'বই নালাগে। মিছন 2025 চনৰ ভিতৰত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত শান্তি সম্প্ৰীতি মিলাপ্ৰীতি ভাতৃত্ববোধ বজাই ৰাখি এই পিছপৰা সংখ্যালঘু ৰাইজসকলক কেনেকৈ শৈক্ষিক সামাজিক দিশত আগবঢ়াই নি বিশ্বৰ দৰবাৰত আমি চিনাকি কৰাই দিব পাৰোঁ তাৰ বাবে আমি আৰম্ভ কৰিম মিছন 2025। আৰু এই মিছন 2025ৰ জৰিয়তে আমি বিভিন্ন গাঁও অঞ্চলত সোমাই যাম। সংখ্যালঘু অঞ্চলত মদ গাঞ্জা ড্ৰাগছ এইবোৰ বন্ধ হ'ব লাগিব। স্কুলৰ আগত মদ গাঞ্জা ড্ৰাগছ এইবিলাক বন্ধ হ'ব লাগিব। সংখ্যালঘু লোকসকলে অকল সংখ্যালঘু নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে এই
নিচা ভাং জাতীয় যিবিলাক বস্তু আছে এইবিলাক বৰ্জন কৰিব লাগিব নিজৰ ল'ৰা ছোৱালীক কিতাপৰ প্ৰতি গুৰুত্ব দিব লাগিব ছাত্ৰ ছাত্ৰী শৈক্ষিক দিশত গুৰুত্ব দিব লাগিব তেতিয়াহে সুস্থ হ'ব নহ'লে সমাজ গঢ়ি উঠিব আৰু যদি আমি এনি টাইম মদ গাঞ্জা ড্ৰাগছ নিচাজাতীয় বস্তু খাই থাকোঁ তেতিয়া আমাৰ বিবেকে বিভিন্ন ধৰণে কাম কৰিব বিভিন্ন এংগলত কাম কৰিব আমি যিটো মূল জ্ঞান সেই জ্ঞানৰ পৰা আঁতৰি থাকিম গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ সদৌতি ৰাইজলৈ সকলোৱে নিচাজাতীয় বস্তু ত্যাগ কৰিব লাগে আৰু আপোনালোকৰ চেনেলটো আৰু এটা অনুৰোধ জনাওঁ যে বাল্য বিবাহ বন্ধ কৰিব লাগে আৰু সমাজ এখন পৰিৱৰ্তন কৰিবলৈ হ'লে শিক্ষাৰ মূল চাবিকাঠি যদি আপুনি উপযুক্ত শিক্ষাৰে শিক্ষিত নকৰে তেতিয়া আপুনি পিছুৱাই যাব আৰু ভাল মানুহ হোৱাৰ বাবে সুস্থ সবল মানুহ হোৱাৰ বাবে আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰাটো দায়িত্ব বুলি সকলোৱে ল'ব লাগিব